নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আচলতে বহুত দিন ভিডিঅ' দিয়া নাই। আজি আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত আলুখিনি ফ্ৰাই কৰি ল'ম। আৰু আলুখিনি ফ্ৰাই কৰোঁতে মই নিমখ আৰু হালধি দি দিম। হালধিটো অলপ কালাৰ উঠিব আৰু নিমখটো দিলে অলপ সোনকালে সিজি উঠে। এইখিনি ভাজি হোৱাৰ পাছত নমাই লৈ মই আকৌ ইয়াতে মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া আমাৰ আলুখিনি কালাৰ উঠিছেগৈ আৰু এতিয়া মই নমাই ল'ম আলুখিনি। দুজনে মাছখিনি লুটিছে নাখাইছে। আচলতে মাছৰ জোল বুলি ক'লে মাছখিনি সম্পূৰ্ণ সিজিব নালাগে, আধা সিজা হ'ব লাগে। তেতিয়াহে মাছৰ ৰসটো আকৌ জোলখিনিত ওলাই যায়। তেতিয়া আঞ্জাখন খাবলৈ অলপ সোৱাদ হয়। এতিয়া মাছখিনি নমাই মেলি লৈ ইয়াত মই বাকীখিনি এড কৰি দিম। এতিয়া মই পিঁয়াজ দিছোঁ আৰু আদা নহৰু পেষ্ট দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিছে। এতিয়া ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। আপোনালোকে ইয়াত পাঁচফোৰণো দিব পাৰে। আৰু ইয়াতে মছলাখিনি দি দিম। হালধি দিছোঁ। আপোনালোকে তেলতে মছলা দি দিব পাৰে। মই প্ৰায় তেলতে দিওঁ, পাছত দি গ'লোঁ বাৰু। বিলাহী দি দিলোঁ। বিলাহী কাটি লৈছিলোঁ। যিহেতু আজি আঞ্জাখনৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে বিলাহী আৰু আলুৰ লগত মাছৰ জোল। নিমখ দি দিছোঁ আৰু অলপ সিজি উঠিবৰ কাৰণে। আলুখিনি যিহেতু অলপ নিমখ দিয়াই আছে, সেইকাৰণে বিলাহীখিনি পৰিমাণ অনুযায়ী দি দিছোঁ। বিলাহীখিনি সিজি উঠিলে দেখিছেনে, ইয়াতে মই মছলাখিনি দি দিছোঁ। আপোনালোকে উতলাই নমাবৰ সময়তো মছলা দিব পাৰে। মই কিন্তু তেলতে প্ৰায় দি দিওঁ। এতিয়া ভালদৰে মিক্স কৰি কিনে ইয়াতে পানী এড কৰি দিম। ইয়াত দেখিছেনে আঞ্জাখিনিত উতল আহিছে। এই উতলি থাকোঁতে এতিয়া মই ইয়াত মাছকেইপিচ দি দিছোঁ। মাছকেইপিচ দি মেলি আকৌ মই ঢাকি দিছোঁ। ঢাকি কিনে ইয়াৰ পৰা উতল আহি আছে। আঞ্জা হ'বই আৰু বেছি দেৰি নাই। আলু যিহেতু ফ্ৰাই কৰি লোৱাই হৈছিলে, ভাঙি দিছোঁ অলপ আঞ্জাখন ডাঠ হ'বৰ বাবে। জুই দেখিছেনে কাষৰ ফালে পূৰা উতলি আছে জুই টাপত। আকৌ এবাৰ ঢাকি দিলোঁ। এবাৰ লাষ্টবাৰৰ বাবে উলিয়াই কিনে ধনিয়া দি দিছোঁ। ধনিয়া দি মেলি ঢাকি কেনে আমাৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিছোঁ। এয়া আমাৰ মাছৰ আঞ্জা। Thank you for watching my video.